guys, good morning, সুপ্ৰভাত তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল ঋষিস ব্লগ তো আজি কি কম আজি লাষ্ট ব্লগ হয় তো আর ভিডিও আপনি ডেইলি ব্লগ নিদিও ভিডিও নাই পাই যাব কিন্তু ডেইলি ব্লগ নিদিও ডেইলি ব্লগ কৰাটো একদমই সহজ কথা নহয় তো আজি ভিডিওটো শুট কৰিব লাগিব আজি এডিট কৰিব লাগিব আজি আপলোড দি থব লাগিব তেতিয়াহে কাইলৈ যাব এনেকুৱা কথা না তো বহুত টান তো গাইছ আপোনালোকক যদি ডেইলি ব্লগ লাগে আপোনালোকে কমেণ্ট কৰিব ডেইলি ব্লগ দি দিম যদি নালাগে নিদিও তো গাইছ কাইলৈৰ পৰা এনেকৈ বৰষুণ দিছে তাৰ মানে কি বুলি কম আপোনালোকক দেখুৱাই আহিছোঁ বাহিৰৰ দৃশ্যবোৰ তো পলক বাহিৰৰ দৃশ্যবোৰ চাব তো গাইছ দেখিছে তাৰমানে চকল ভিজি আছে আৰু ওপৰৰ দৃশ্য চাওক যেতিয়াই তেতিয়াই বৰষুণ চাওক একদম তো এতিয়াও বৰষুণ দি আছে কেমেৰাত তাৰমানে ফটেজ আহিছেনে হোৱা নাই গম নাপাওঁ বৰষুণ কিন্তু পৰি আছে বঢ়িয়াকৈ তো গাইছে টাইমত যাই আছোঁ বঢ়িয়াকৈ আপোনালোকে চাই লওক ভিডিঅ'টো কণ্টিনিউ A few moments later. তো গাইছ ফাইনেলি আহি পালোঁ আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত এতিয়াও ফ'ল' কৰা নাই এতিয়াই যায় ইনষ্টাগ্ৰামত ফ'ল' কৰক স্ক্ৰীনত নামটো মজাকৈ আহি আছে যাওক আৰু মজাকৈ ফ'ল' কৰক তো গাইছ চাওক আমাৰ আলহী এতিয়াও যোৱাই নাই চাওক মই কেনেকৈ ভিডিঅ' কৰোঁ চাই আছে বঢ়িয়াকৈ A few moments later. অ'কে গাইছ আৰু ৰেষ্ট লৈ তাৰমানে ভিডিঅ'টো কণ্টিনিউ কৰিবলৈ আহিছোঁ তো গাইছ বতৰটো আৰু বেয়া কৰিছে আৰু বৰষুণ আহিব পাৰে মানে আপোনালোকক দেখুৱাই আছোঁ আৰু আজি লাষ্ট হয় ডেইলি ব্লগ তো মানে কি এইকেইদিন একে লেষ্ট্ৰি ভিডিঅ' শ্বুট কৰিছোঁ ভিডিঅ' এডিট কৰিছোঁ আৰু আপলোড দিছোঁ এতিয়া আপোনালোকক তাৰমানে আকাশখন দেখুৱাওঁ তাৰমানে বৰষুণ আহিয়ে আছে এইকেইদিন এয়া চাওক বৰষুণ আহিবলৈ আহিছে চাওক না এয়া কি ক'লাকৈ আহিছে এইভাগে ইমান নহয় আৰু চাওক এইভাগে অলপ আছে আহিব পাৰে বৰষুণ গেৰাণ্টি নাই ৱাৰেণ্টি ৰাখিব পাৰে কিন্তু গেৰাণ্টি নাই তো ভিডিঅ'টো গাইছ কণ্টিনিউ চাই থাকক 2,000 years later. গাইছ ফাইনেলি গা পা ধুই বঢ়িয়াকৈ আহিলোঁ তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক A few moments later. তো গাইছ ভাত পানী খাই একদম বঢ়িয়াকৈ আহিলোঁ আৰু এতিয়া বাজি দুটা ভাবিছোঁ ভিডিঅ'টো কণ্টিনিউ কৰোঁ তো একদম বঢ়িয়াকৈ খালোঁ অলপ বেছি খোৱা গ'ল আৰু আজি ভিডিঅ'টো কি হৈছে কি হোৱা নাই একদমেই গম নাপাম ভিডিঅ'টো এডিট কৰিলেহে গম পাম তো আজি আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা আছে তো গাইছ আমি ভিডিঅ'টো এইখিনি সমাপ্ত কৰোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব তো যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে নেক্সট ভিডিঅ'ত লগ পাম নতুন ব্লগ লৈ বাই বাই